স্বাগতম জনাইছোঁ আপোনালোক সকলোকে নতুন এটা ভিডিঅ' লৈ মই জেছমিন আপোনালোকৰ মাজত। এই দিনটো মোৰ বাবে খুব ভাল লগা এটা দিন আছিল। কিয় ভাল লগা আছিল জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক। মোক যিসকলে খুব ভালদৰে জানে তেওঁলোকে গম পায় যে মই বৰষাৰণীৰ বিষয়ে কিমান ভাল পাওঁ। তেওঁৰ অভিনয় নৃত্য মোৰ খুব বেছি ভাল লাগে। আচলতে তেওঁ আমাৰ সকলোৰে প্ৰিয় আৰু খুব মৰমৰ, নহয়নে? আৰু জানেনে, যেতিয়া তেওঁক মই ওচৰৰ পৰা লগ পালোঁ, তেওঁৰ লগত কথা পাতিলোঁ, সময় পাৰ কৰিলোঁ, বুজিব পাৰিলোঁ যে তেওঁ এগৰাকী খুব সুন্দৰ মনৰ গৰাকী হয়। এইখিনিতে আপোনালোকক আচল কথাটো জনাব পাহৰিলোৱেই। এই অনুষ্ঠানটো আছিল ছানচিল্ক কেচিংকাৰে আয়োজন কৰা ছিজন 4 আৰু অনুষ্ঠানটো হৈছিল গুৱাহাটীৰ খানাপাৰাৰ গ্ৰীণউড ৰিজৰ্টত। আৰু তেতিয়াহ'লে আমি গম পাই গ'লো the winner is Jasmine Barua. Congratulations! And here goes this sash for the winner. Congratulations, Jasmine. আচলতে মই উইনাৰ হ'ম বুলি একেবাৰে ভবা নাছিলোঁ, কিন্তু হৈ গ'লোঁ। আৰু ইয়াতে মই ক'ব লাগিব মোৰ ফ্ৰেণ্ড লক্ষ্মী, তাই মোক খুব হেল্প কৰিছিলে আৰু তাই গোটেই দিনটো তাত ৰৈ আছিলে মোৰ কাৰণে। চ' থেংক ইউ লক্ষ্মী। আৰু এনেকৈ অনুষ্ঠানটো সুন্দৰভাৱে শেষ হ'ল। অনুষ্ঠানটো শেষ হোৱাৰ পাছত বৰষাবাৰ সৈতে আমাৰ ফটো উঠিব লগা আছিল আৰু এটা সৰু ভিডিঅ' বনাব লগা আছিল। আৰু সেই ভিডিঅ'টো বনোৱা হ'ল, ফটো উঠা হ'ল। আপোনালোকক ধুনীয়াকৈ অকণমান দেখুৱাইছোঁ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকলৈ ধন্যবাদ। যদি ভিডিঅ'টো ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।